জিকা সভাপতি কাৰ্যকৰী সভাপতি দিলেও এইবিলাক উঠাই দিছে মই জানাত অলপ ভুলতে এইটো হৈছে হয়তো মুঠতে এইটো সভাপতি খুলিলেও কিন্তু দলটোৰ বাবে এটা মানে বেয়া মেছেজ বেয়া মেছেজৰ কথাটো অহা নাই ইয়াত তাৰমানে ইয়াতে NDA হিচাপে এখন কি হ'ব পঞ্চায়ত সমাৰোহ এখন হ'ব তাত যিসকল তাৰমানে NDAৰ পৰা প্ৰাৰ্থীত্ব লৈ জয়ী হৈছে সেইসকলৰ এখন সমাৰোহ হ'ব তাত অমিত শ্বাহ ডাঙৰীয়া আহিব এড্ৰেছ কৰিব আৰু সেইকাৰণে হয়তো তেওঁলোকে ভাবিছে যে বোলে যিহেতু NDA হিচাপে এইখন তেওঁলোকে তাৰমানে প্ৰচাৰ কৰি চপাইছে এইটো তাৰ বিষয়ে মই বিশেষ ক'ব কিন্তু এতিয়া বহুতে কৈছে আমবাৰী হাতীটো এতিয়া ক'ত গ'ল বুলি কৈছে চিম্বলটো দেখি আমবাৰী হাতী আপোনালোকে দেখা পাব আপুনি ৰাস্তাত দেখা পাব আমি দেখা পাব কিন্তু ৰাস্তাত এতিয়া নাই পদুম ফুলে আছে কিন্তু আমবাৰী হাতী ঠাইত আমবাৰী কি কয় হাতীটো দেখা পাব ৰাস্তাত দেখা পাব মই সেইটো ক'লো কিন্তু এটা আমবাৰী হাতী আছে এটা এনেকুৱা সময় হৈছে মাজতে ধৰক দেখা গৈছে বহুত এইটো অভিযোগ কৰিব গৈছে যে ক'ৰবাত বেছি বিজেপিৰ প্ৰতি এইটো বস্তুটো চাবমিচিভ হোৱা নাই এইটো বস্তুটো আপোনালোকেহে ভাবি আছে কিন্তু এই যিটো চাবমিচিভ হোৱা নাই সেইখন আঁতৰ কৰিছে নেকি বেনাৰ আঁতৰ কৰাৰ কিবা হেৰি মই এই কথাটো ক'ব নোৱাৰো কিন্তু এতিয়া আপোনালোকে তাতে হাতী দেখা পাব সেইটোৱে ক'লো কিন্তু আপোনালোকৰ বহুত দলীয় কৰ্মীয়ে কিন্তু বিষয়টো মানে সহজভাৱে লোৱা নাই মই কথাটো মই নাজানো দলীয় কৰ্মীয়ে হেৰিটো মই ৰিয়েকশ্যনটো পোৱা নাই কিন্তু মই জনাত ৰাস্তাটোত হাতী আহিব BTC নিৰ্বাচনতো হাতী দেখা যাব BTC নিশ্চিতভাৱে হাতী দেখা পাব কিমানখনমান আসনত খেলিব আমি এতিয়া এই মুহূৰ্তত পোৱাটো অসুবিধা হ'ব কিন্তু আমি কাৰণে মেক্সিমাম 6 মিনিমাম 7 কিন্তু এতিয়া বহুখিনি সময়তে শেহতীয়াকৈ দেখিছোঁ ক'ৰবাত দলৰ কেইবাগৰাকীও আপোনালোকৰ বিধায়ক প্ৰাক্তন বিধায়কে তেওঁলোকে অলপ ক্ষোভ প্ৰকাশ কৰি আছে দলৰ কথাখিনি দলৰ ভিতৰত ক্ষোভটো থাকিবই পাৰি এটা পৰিয়ালৰ মাজতে ক্ষোভ থাকে কিন্তু দলৰ মাজত এটা বহুত পৰিয়ালৰ মানুহ আহি আমাৰ মাজত আছে একেলগে আছোঁ আমি গতিকে ক্ষোভ থাকিব কিন্তু সেই ক্ষোভবিলাকো নাইকিয়া হৈ আছে আমাৰ মাজত আলোচনা বিলোচনা হৈ আছে এটা ক্ষোভবিলাক নিৰাময় হৈছে গতিকে এটা দলত সদায় প্ৰতিটো দলতেই ক্ষোভ আছে আপোনালোকে এনে এটা দল দেখুৱাই দিয়ক আমাক যে যিটো দলত ক্ষোভ নাই এই ক্ষোভ থাকিবই স্বাভাৱিকতে ক্ষোভ থাকিব গতিকে কিন্তু সেই ক্ষোভটো আপোনালোকে কিমান সময়লৈকে লাষ্টিং কৰিছে কিমান সময়লৈকে এই ক্ষোভটো আছে মানে সেই কথাটোৱে চাব লাগে সেই ক্ষোভটো দেখা গৈছে আজি ধৰি লওক আপোনালোকে দেখিছে কেইদিনমান আগৰ ক্ষোভটো আছে আজিৰ দিনটোতো সেই একেসকল মানুহ সেইসকল মানুহ দলীয় মঞ্চত উপস্থিত হৈ দলীয় সভাত তেওঁলোকে অংশগ্ৰহণ কৰি তেওঁলোকে পৰামৰ্শ হৈছে আমি 14 অক্টোবৰ তাৰিখে আমাৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰিবলৈ লৈছোঁ আমি সেই 14 অক্টোবৰৰ প্ৰতিষ্ঠা দিৱসটো সফল কৰাৰ কাৰণে সেইসকল ব্যক্তিয়ে উঠি পৰি লাগিছে গতিকে সেইটো সময়ত এই ক্ষোভটো সামৰি গৈছে এই 2026 নিৰ্বাচনটো কেনেকৈ আমি কেনেকৈ চাইছোঁ পৰা প্ৰস্তুতি আমাৰ চলাইছোঁ আপোনালোকে 26 তাৰিখ 14 অক্টোবৰ তাৰিখে আমি কেনেধৰণৰ প্ৰস্তুতি চলাইছোঁ এই কথাটোৰ উমান আপোনালোকে পাব কিন্তু এতিয়া বহুতে কৈ আছে যে আপোনালোকক বিজেপিয়ে কৰবাত গ্ৰাস কৰিছে আমাক বিজেপিয়ে আমাক গ্ৰাস কৰা নাই আৰু বিজেপিৰ সেই হেৰিও নাই তেওঁলোকৰ সেই চিন্তাধাৰাও তেওঁলোকৰ নাই বিজেপিৰো চিন্তাধাৰা এইটো নাই যে তেওঁলোকে অসম গণ পৰিষদক গ্ৰাস কৰিব অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি আমি এটা মিত্ৰতাত আবদ্ধ হৈ আছোঁ গতিকে মিত্ৰতাত আবদ্ধ হৈ কেতিয়াবা তেনেধৰণৰ দুই এটা ইফাল সিফাল হ'ব পাৰে কিন্তু বিজেপিৰ কেতিয়াও এইটো বস্তু তেওঁলোকে মনত মই ভাবোঁ যে তেওঁলোকৰ এইটো কেতিয়াও চিন্তা কৰা নাই যে তেওঁলোকে অসম গণ পৰিষদক গ্ৰাস কৰিব কিন্তু চিম্বল আঁতৰাই দিয়াটো এইটো এটা কৌশল বুলি কৈছে কৌশল চিম্বল আঁতৰাই দিয়াটো কৌশল নহয় চিম্বল এতিয়া কথাটো হৈছে যে এইখন তাৰমানে NDAৰ সমাৰোহ এখন হৈ আছে গতিকে NDAত পদুম ফুলো আছে NDAত হাতীও আছে NDAত ট্ৰেক্টৰো আছে গতিকে এইখনত যিহেতু আপোনালোকে ইয়াত ট্ৰেক্টৰ দেখা নাপাব এইকাৰণে দেখা নাপাব যে ইয়াত তাৰমানে পঞ্চায়তৰ সমাৰোহ এখন হ'ব গতিকে পঞ্চায়তৰ সমাৰোহ যিহেতু পঞ্চায়ত নিৰ্বাচন BTAD অঞ্চলত হোৱা নাই BTR অঞ্চলত হোৱা নাই BTR অঞ্চলৰ এই পঞ্চায়ত নিৰ্বাচন অংশগ্ৰহণ কৰা নাছিল গতিকে তেওঁলোকৰ চিম্বলটো ইয়াত ডেফিনেটলি নাহিব কিন্তু ইয়াত আপোনালোকে নিশ্চিতভাৱে দেখা পাব অসম গণ পৰিষদ দলৰ প্ৰতীক হাতীটোক আপোনালোকে এই সমাৰোহত দেখিবলৈ পাব মই এই গতিকে